Good evening, friends. মই এডভোকেট আশিকুৰ ৰহমান কালি যেহেতু আমি এটা ভিডিও পোস্ট কৰিছিলোঁ আমি ফ্লাড ৰিলিফৰ কাৰণে ওলাই গৈছিলোঁ আমাৰ ঘৰৰ ফালৰ পৰা আমি কিছুমান খোৱা বস্তু দিলোঁ আৰু কাপোৰ কানি দিছিলোঁ আৰু যিখিনি আমি চৰাইদেউতে আমি ঘূৰিলোঁ কালি লাকুৱা হিলাহাকু আৰু তেনেকৈ যিখিনি ওচৰৰ অঞ্চল আমি অকণমান গ'লোঁ কিন্তু কালি আমি আকৌ প্লান কৰিছোঁ আমি বিহুবৰ সন্তকৰ ফালে যাবলৈ লিগিপুখুৰী যিখিনি পাৰোঁ আৰু ভিতৰৰ অঞ্চলত অকণমান গৈ পিনে আমি দিবলৈ আমি চেষ্টা কৰিম আৰু কালি আমি খোৱা বস্তু লৈয়ে যাম বনাই মেলি আৰু লগতে আমাৰ কাপোৰ কানি বহুত আমাৰ যেহেতু ওচৰৰ বৰ্মা এগৰাকীও দিছে কাপোৰ ভালকৈ পেক কৰি মেলি দিছে কালি আৰু এগৰাকী মোৰ ভণ্টিহঁতৰ ঘৰৰ পৰা খুৰীয়ে দিব কাপোৰ অলপ আৰু তেনেকৈ বহুত মানুহে কণ্টেক্ট কৰিছে চবেই সুধি আছে যিহেতু আমাক কিয় নজনালে আমি কাপোৰ কানি দিলোঁহেঁতেন এতিয়া ব্যৱহাৰ কৰিব পৰা কাপোৰ যদি কোনোবাই যদি ইচ্ছা কৰিছে দিবলৈ আপোনালোকে দিব পাৰে কালি আমি আফটাৰ 10:30 ওলাই যাম সোণাৰীৰ পৰা আমি ওলাই যাম শিমলগুৰি আমি সেই হৈ পিনে আমি সন্তক বিহুবৰ ফালে আমি যাম আৰু লিগিপুখুৰী সেইটো ছাইডেও আমি যাবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ আমি সেইটো ছাইডে আমি যাম আৰু মানুহৰ কি কি প্ৰয়োজন হৈছে বিশেষকৈ আমি কালি যিহেতু গৈ পিনে আমি গম পালোঁ তেখেতসকলক কেণ্ডেল লাগে মেটচ বক্স লাগে ফেনাইল লাগে আৰু পিন্ধা কাপোৰ অতি প্ৰয়োজন হৈছে কাপোৰটো বিশেষকৈ তেখেতসকলৰ নাই আৰু ঘৰত যিহেতু সোমাব পৰা নাই তেখেতৰ ঘৰৰ অৱস্থা বহুত বেয়া কালি মই ভিডিঅ'ত দেখাইছোঁৱে আৰু যিখিনি বস্তু আপোনালোকে দিব পাৰে যদি কোনোবাই যদি আশা কৰিছে দিবলৈ হয়তো আমাৰ হাতত দি পঠিয়াব পাৰে আৰু আমি কালি ডেফিনেটলি আমি কালি যাম এইখিনি জেগাত আমি যাবই লাগিব আৰু যদি যোগাযোগ কৰিব বিচাৰে মোৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ তথাপিতো মই এবাৰ কৈ দিছোঁ 9854 এইটো নাম্বাৰ কৈ দিয়া 8473090096 আকৌ এবাৰ কৈ দিছোঁ 8473090096 আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব বহুত মানুহে যাতে দিব বিচাৰি আছে সকলোৱে যাতে এইটো ইনফৰমেশ্যন পায় আৰু এটা শ্বেয়াৰে আপোনালোকৰ যথেষ্ট এইখিনি মানুহক হেল্প কৰিব পাৰিব আৰু শ্বেয়াৰ এইটো কাৰণে কৰিব কৈছোঁ যাতে মানুহখিনি বহুতে গম নাপায় বহুতে দিব বিচাৰি আছে যাবলৈ পৰা নাই কমিউনিকেশ্যনৰ প্ৰব্লেম হৈছে তেখেতসকলৰ সেইকাৰণে আমি যাম যেতিয়া মানুহক হেল্প কৰাটো অতি প্ৰয়োজন আৰু যি পাৰে আপোনালোকে যি বস্তু খোৱা বস্তু হওক বা তেখেতসকলে ইউজ কৰা বস্তু হওক যেনেকৈ পাৰে সেইখিনি যদি ইচ্ছা কৰিছে আপোনালোকে ডেফিনেটলি আপোনালোকে আমাৰ হাতত দিব পাৰে যোগাযোগ কৰিব ধন্যবাদ